নমস্কাৰ সকলোকে কুনিপাল লাইফষ্টাইলৰ এই ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো আৰু নিশ্চয় আপোনালোকৰ খবৰ পাতি ভাল আৰু আজিও মই খুব ধুনীয়া কেইজোৰমান কাপোৰৰ কালেকশ্যন লৈ আনিছো আৰু কম প্ৰাইজতে পাব আপোনালোকে কাপোৰ কেইযোৰ আৰু কেছ অন ডেলিভাৰী এভেইলেবল আছে আপোনালোকে কেছ অন ডেলিভাৰীও অৰ্ডাৰ কৰিব পাৰে আৰু কিন্তু কেছ অন ডেলিভাৰীৰ কাৰণে 80 টকা এটা আপোনালোকে এক্সট্ৰাকে পেমেণ্ট কৰিব লাগিব আৰু আপোনালোকে যিকোনো মেথডৰে অনলাইন পেমেণ্ট কৰিব পাৰে গুগল পে ফোন পে আৰু এইখিনি আছিল কব লগা ভিডিঅ'টো আৰম্ভণিতে আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু প্ৰথমটো কাপোৰ দেখুৱাইছো আপোনালোকক চাই লওক খুব ধুনীয়া কাটানাগাৰ মিক্স পাটৰ জোৰা এইটো হট পিংক কালাৰ হ'ব মেখেলাখন আৰু কন্ট্ৰাষ্টত থাকিব আৰু চাদৰখন মুগা কালাৰ হ'ব ফাৰ্ষ্ট টাইম চাদৰখন খুলি দেখুৱাইছো আপোনালোকক চাদৰখন খুব ধুনীয়া কাপোৰৰ কোৱালিটি পাব আৰু চাদৰখন চাদৰ গোটেই ৰাতিতে এনেকুৱাকে হেভিকৈ ৱৰ্ক কৰা আছে এটা গুণা আৰু এটা হট পিংক কালাৰৰে মানে আছে গোটেই ৰাতিতে সৰুকৈ আৰু মাজত নীলা কৰি দিয়া হৈছে এটা খুব ধুনীয়া মুগা কালাৰ থাকিব চাদৰখন আৰু চেল্ফ বৰ্ডাৰ হ'ব বৰ্ডাৰটো ফিক্স কৰি দিয়া আছে এইখন হ'ব চাদৰখন থাকিব এইখন আৰু মেখেলাখন থাকিব এইখন খুব ধুনীয়া মেখেলাখনৰ কালাৰটোৰ চাদৰৰ লগতে মানে বহুত ধুনীয়াকৈ মানে জোৰাটো বহুত ধুনীয়া লাগিছে এইখন থাকিব মেখেলাখন এইখন মেখেলাখন হট পিংক কালাৰ থাকিব মেখেলাখন আৰু এইটো ব্লাউজৰ কাৰণে এইটো ব্লাউজৰ পিচটো আৰু এইটো ব্লাউজৰ কাৰণে এইটো চাইড পইটো ডাঙৰকৈ দিয়া আছে আৰু ইয়াৰ এটা বেলেগ কালাৰ দেখুৱাই দিছোঁ আৰু এইযোৰ কাপোৰ আপোনালোকৰ যদি ভাল লাগিছে তেন্তে স্ক্ৰীনশ্বট মাৰি মোৰ হোৱাটছএপত পঠিয়াই দিব হোৱাটছএপ নাম্বাৰটো স্ক্ৰীনত দিয়াই থাকিব আৰু প্ৰাইচ হ'ব 1000 আপোনালোকে 1000 টকাৰে এই কাপোৰ এযোৰ ল'ব পাৰিব এইটো এটা কালাৰ দেখুৱাই দিছোঁ এইযোৰ হ'ব মুগা কালাৰটো থাকিব চাদৰখন চাদৰখন এইখন ব্লু আৰু গুণাৰে কাম কৰা আছে ইয়াতো আৰু গোটেই ৰাতিতে এনেকুৱাকৈ সৰু সৰুকৈ সূতা আছে এইখন থাকিব চাদৰখন আৰু ইয়াৰ থাকিব মেখেলাখন ব্লু কালাৰৰ এইখন মেখেলাখন খুব ধুনীয়া কালাৰ চাই লওক আৰু বহুত কম প্ৰাইজতে আপোনালোকে পাই আছে মাত্ৰ 1000 টকাৰে আপোনালোকে এইকেইযোৰ কাপোৰ ল'ব পাৰিব আৰু ইমান কম প্ৰাইজত পাই আছে পটাপট আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ নাম্বাৰটোত পঠিয়াই দিয়ক এইটো হৈছে ব্লাউজৰ পিচটো এইটো আৰু এইটো হৈছে ব্লাউজৰ কাৰণে চাইড পলিটো চাইড ডাঙৰকৈ দিয়া আছে আৰু এতিয়া দেখুৱাব ওলাইছোঁ জাৰ্না ছেটৰ জোৰা ফাৰ্ষ্ট টাইম য়েল্লো কালাৰৰ জাৰ্না ছেট খুব ধুনীয়া কালাৰ যিহেতু এতিয়া বিয়া আৰু আজি এনেকুৱা অকেজনবিলাক ষ্টাৰ্ট হৈছে সেইবিলাকৰ আপোনালোকে পিন্ধিবৰ কাৰণে মানে খুব ধুনীয়া কাপোৰ চাই লওক চাদৰখন থাকিব এইখন থাকিব চাদৰখন ইয়াৰ চেল্ফ বৰ্ডাৰ আছে এইখন থাকিব চাদৰখন আৰু খুব ভাল কোৱালিটি পাব আপোনালোকে আৰু বহুত কম প্ৰাইজতে পাই আছে এইযোৰ আপোনালোকে ল'ব বিচাৰে 950 আপোনালোকে ল'ব পাৰিব 950 টকাৰে এই চাইলে এনেকুৱাকৈ থাকিব চাদৰখন এইখন থাকিব চাদৰখন আৰু এইখন আছে মেখেলাখন বহুত ধুনীয়া কাপোৰৰ কোৱালিটি হ'ব আপোনালোকে এইখন থাকিব মেখেলাখন এইখন থাকিব মেখেলাখনৰ ওপৰলৈ এনেকৈ সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে আৰু মিনা কৰি দিয়া হৈছে মাজত আৰু ব্লাউজৰ পিচটো হ'ব এইটো থাকিব ব্লাউজৰ পিচটো এইটো থাকিব আৰু ব্লাউজৰ কাৰণে এইটো থাকিব চাইড পলিটো এইযোৰ যদি ল'ব বিচাৰে আপোনালোকে 950 ল'ব পাৰিব আৰু এইটো চাওক পিংক কালাৰৰ একে হ'ব ডিজাইনটো মাত্ৰ কালাৰটো বেলেগ হ'ব এইখন থাকিব চাদৰখন এইখন মেখেলাখন হ'ব এইখন মেখেলাখন হ'ব ইয়াৰে খুব ধুনীয়া কালাৰ এইখন থাকিব মেখেলাখন ইয়াৰে আৰু এইটো থাকিব ব্লাউজৰ পিচ থাকিব এইটো
ব্লাউজৰ কাৰণে আৰু এইখন হৈছে চাদৰখন গোটেই গাজতে হেভিকৈ ৱৰ্ক কৰা থাকিব সৰু সৰুকৈ আৰু মাজত মিনা কৰি দিয়া হৈছে খুব ধুনীয়া কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব অতি কম দামতে ল'ব পাৰিব আপোনালোকে মাত্ৰ 950 টকাৰে আপোনালোকে ল'ব পাৰিব এইকেইযোৰ ইমান ধুনীয়া কাপোৰ এইখন হৈছে চাদৰখন এইখন গোটেই গাজতে এনেকুৱাকৈ আছে আৰু ফিক্স বৰ্ডাৰ আছে খুব ধুনীয়া কাপোৰ বেলেগ কালাৰ ইমান এইটো এটা কালাৰ চাই লওক বহুত ধুনীয়া কালাৰ এইটো গ্ৰে কালাৰ থাকিব গুণা আৰু ৰেড কালাৰে কাম কৰা আছে এইখন থাকিব চাদৰখন চাদৰখন ফিক্স বৰ্ডাৰ আছে আৰু গোটেই গাজতে এনেকুৱাকৈ আছে সৰু সৰুকৈ এইখন থাকিব চাদৰখন এইখন পটাপট আপোনালোকে স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছএপত পঠিয়াই দিয়ক ইমান কম প্ৰাইজতে আপোনাৰ পাই আছে আৰু একদম বহুত ধুনীয়া কোৱালিটি মেখেলাখন এইখন থাকিব মেখেলাখন থাকিব এইখন আৰু এইটো থাকিব ব্লাউজৰ পিছটো থাকিব এইটো আৰু এইটো ব্লাউজৰ পিছটো 950ৰে ল'ব পাৰিব এটা কালাৰ চাই লওক গ্ৰীণ কালাৰ হ'ব এইটো একদম ৱাও কোৱালিটি থাকিব বহুত ধুনীয়া কালাৰ একদম বিয়া ৰাতিত পিন্ধাৰ কাৰণে মানে খুব ধুনীয়া কাপোৰ হ'ব আৰু ইমান কম প্ৰাইজত পাই আছে এইটো থাকিব চাদৰখন ইয়াৰে গ্ৰীণ কালাৰৰ বহুত ধুনীয়া লাগিছে মানে ৰেড আৰু গুলাৰে কাম কৰা আছে চাদৰখন ব্লাউজৰ কাৰণে এইটো হ'ব এইটো পিছটো আৰু এইটো হ'ব ব্লাউজৰ ফটো আৰু এটা লাষ্ট এটা আছে আৰু কালাৰ দেখুৱাই দিছোঁ এইটো লাষ্ট কালাৰ চাওক মুগা কালাৰ একদম ট্ৰেডিশ্যনেল কালাৰ থাকিব এইটো ব্লেক আৰু গুণাৰে কাম কৰা আছে মুগাত ব্লেকৰে মানে ফুল থাকিলে মানে বহুত উজ্জ্বল লাগে কাপোৰ এইযোৰ মুগাকে আছে ব্লেক আৰু মুগা আৰু বহুতে মানে এইটো কালাৰ পচন্দ কৰে আপোনালোকে ল'ব পাৰিব 950ৰে আপোনালোকে ল'ব পাৰিব এইটো যোৰা চাই লওক খুব ধুনীয়া এইখন থাকিব চাদৰখন গোটেই গাতে এনেকুৱাকৈ ব্লেক আৰু গুণাৰে কাম আছে এইখন হৈছে চাদৰখন এইখন আৰু এইখন হৈছে মেখেলাখন মেখেলাখন এইখন সৰুকৈ ওপৰত 2 লাইন গোটা কৰি দিয়া হৈছে এখন মেখেলাখন থাকিব আৰু এইটো থাকিব ব্লাউজৰ এইটো পিছটো থাকিব ব্লাউজৰ আৰু এইটো ব্লাউজৰ কাৰণে হৈছে চেট কৰি এইটো বহুতকেইটা আপোনাৰ কালেকশ্যন দেখুৱালোঁ আশা কৰিছোঁ আপোনালোকৰ নিশ্চয় ভাল লাগিছে কালেকশ্যনখিনি আৰু যদি ভাল লাগিছে কাপোৰ কেইযোৰ এন্তে স্ক্ৰীনশ্বট মাৰি মোৰ স্ক্ৰীনত থকা হোৱাটছআপ নাম্বাৰটো আপোনালোকক পঠিয়াই দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে মোৰ ফেচবুকত এই ভিডিঅ'টো চাই আছে তেওঁলোকে ফেচবুক পেজটো ফ'ল' কৰি ল'ব আৰু অন্য এটা ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক আৰু নতুন নতুন কালেকশ্যন অনাৰ কাৰণে ট্ৰাই কৰিম আৰু আজিলৈ বাই বাই